নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ পটল, ভোল আৰু ভাতকেৰেলাৰ বাগানখিনি একেলগতে দেখুৱাম বুলি সৰুকৈ ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল চাওকচোন, এইখন আমাৰ পটলৰ বাৰী। পটলবোৰ এতিয়া বহুত ধুনীয়াকৈ লাগিব ধৰিছে আৰু পটলৰ ওচৰতে যিহেতু ভোলৰ বাৰী, সেয়েহে ভোলবিলাকো পটলৰ চাঙতে বগাই আহিছে। আৰু এইফালে হ'ল কেৰেলা বাৰী, মানে পটলৰ ওচৰতে কেৰেলা বাৰীখন। কেৰেলাবিলাকো এতিয়া বহুত ধুনীয়াকৈ লাগিব ধৰিছে। কেৰেলা বাৰীখন যিহেতু পটলৰ ওচৰতে হয়, সেইটো কাৰণে পটলৰ আগবিলাক আৰু কেৰেলা বাৰীত বগাই আহিছে। এইবিলাক হৈছে পটলৰ আগ। পটলৰ আগবিলাক আৰু মানে 2-3 দিনৰ মূৰে মূৰে ওপৰত তুলি দি থাকিব লাগে। মই মানে আবেলি টাইমত পটলৰ আগ তুলিব যাওঁতে বৰবৰি VCDCৰ কৃষি বাইদেউ 3জনীয়ে আহিলে। ভোল, পটল, কেৰেলা বাৰীখিনিও চালে আৰু বাইদেউ এজনীয়ে ক'লে বোলে ইমান ধুনীয়াকৈ ভোল আৰু পটল লাগি আছে, মই ঘৰলৈ লৈ যাম দিয়াচোন বুলি বাইদেউজনীয়ে কোৱাত মই পটল ছিঙি দি আছোঁ। বাইদেউজনীয়ে আৰু মই তোমাৰ কাম লছ কৰিলোঁ, এইখিনি সময় ময়ে তুলি দিওঁ বুলি আগবিলাক তুলি দি আছে। বাইদেউহঁতে কিন্তু অকল আজিয়ে অহা নহয়, মাজে মাজে আমাৰ খেতিবিলাক চাবলৈ আহিয়ে থাকে। বাইদেউজনীক মই পটল আৰু ভোল ছিঙি আনি হাতত দিলোঁ। বাইদেউজনী ইমান ভাল পালে, বোলে ইমান ধুনীয়া ভোলবিলাক মই আজিয়েই বনাই খাম বুলি লৈ গ'ল। এই 3জনীয়ে আছিলে আমাৰ কৃষি বাইদেউ। সিহঁতে এতিয়া যাবলৈ ওলালে। এইফালেৰে সিহঁতে ৰাস্তাত উঠিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ ভোল, পটল আৰু কেৰেলাৰ বাৰীখিনি দেখিলে নহয়। গতিকে যদি আমাৰ বাৰীখিনিৰ বিষয়ে কিবা সুধিব লগা আছে তেনেহ'লে কমেণ্ট এটা নিশ্চয় কৰিব। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।